Hello everyone, welcome back to my freshy another vlog. আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু এই চৰাইকেইটা চাওকচোন ইমান মৰম লগা। চৰাইকেইটাৰ নাম নাজানো, কিন্তু এনেকৈ প্ৰায় আমাৰ ঘৰলৈ ৰাতিপুৱা আহে আৰু এনেকৈ নিজৰ চেহেৰাটো গ্লাছখনত দেখি তিয়াই থাকে। আৰু সদায় ভিডিঅ' কৰা নহয়, আজি পটককৈ মোবাইলটো ওচৰতে আছিলে কাৰণে ভিডিঅ' এটা বনাই ল'লোঁ। চাওকচোন ইমান মৰম লগা চৰাইকেইটা। মূৰত অকণমান পাখি আছে আৰু দেখিবলৈ একদম ৰাণীৰ নিচিনা লাগিছে। আপোনালোকে যদি নাম জানে তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাবচোন। আৰু চাওকচোন ইমান ধুনীয়া, তাহাঁতি মানে নিজৰ চেহেৰাটো দেখি একদম বেলেগ চৰাই বুলি খুট মাৰি আছে। আৰু আমি এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিব লৈছোঁ। আৰু আজি ব্ৰেকফাষ্টত আছে ৰুটি আৰু আলু ভাজি। হেল্ল' এভৰিৱান, এতিয়া আমি ওলাইছোঁ দুলীয়াজান ফালে। দিনটো ব্লগ বনোৱা নহ'ল, দিনত কিবা কিবি কৰি থাকোঁতেই গুচি গ'ল। আৰু এতিয়াহে আমি সন্ধিয়া ওলাই আহিছোঁ। ভাবিলোঁ ব্লগকৈ এটা বনাই লওঁ। আৰু আজি কিছুমান বজাৰ কৰিম বুলি ভাবিছোঁ। আৰু শাক পাচলিও ঘৰত শেষ হৈ গ'ল, গতিকে শাক পাচলিও অলপ বজাৰ কৰিম। কি বজাৰ কৰোঁ আপোনালোকক সকলো দেখুৱাই যাম। আৰু কিবা কিবি খাম বুলিও ভাবিছোঁ। কি খাওঁ আপোনালোকক দেখুৱাম বাৰু। এইটো চাওকচোন ইমান ধুনীয়াকৈ বনাই দিছে গড় দুটা। তেতিয়াহ'লে চাই থাকক আমাৰ ভিডিঅ'টো। আজি আহিছিলোঁ দুলীয়াজানলৈ, যিহেতু কাইলৈ মানুহজন ডিউটিলৈ গুচি যাব, সেইটো কাৰণে ভাবিলোঁ আজি অকণমান ওলাই যাওঁ। আৰু আমি বহুত দিন ফুচকা খাবলৈ অহা নাছিলোঁ, সেইটো কাৰণে আজি ফুচকা খাই ল'লোঁ, একদম হেঁপাহ পলুৱাই খাই ল'লোঁ। আৰু গাইছ আমি কাইলৈ বনাই কিনে খাম। এইবোলে কাইলৈ ঘৰত বনাই খায়, হেঁপাহ নপলালে খায়। আৰু ইমান জ্বলা আছিলে, সি ভালকৈ খাব নোৱাৰিলে, মই কিন্তু ভালকৈ খালোঁ। পানী নিজে খাইছো, পানী খোৱা নাই এতিয়ালৈকে। পানী নাই খোৱা? তুমি ফুচকা পানী নোৱাৰিলা আকৌ খাবলৈ, বহুত জ্বলা আছিলে যে। মই হেৰি মানে ভালকৈ খোৱা নাছিলোঁ, চিধা দিছিলোঁ। তোমাক দেখাই নাই, আন্ধাৰ আন্ধাৰ হৈ আছে, লাইটটো ভালকৈ জ্বলা নাই। ৰ'ব হা। তো গাইছ, মই টেকনিক জানো, নিনজাৰ টেকনিক। নকৰিবা। अरे কি নিনজাৰ টেকনিক কাম কৰে? ইয়ে জ্বল গয়া দেখো। এতিয়া জ্বলি গ'ল। এতিয়া তোমাক দেখিছে ন? তো গাইছ হয় ইয়ো। অকণমান বেছি কৰি আছা তুমি, উৎপাত ন? আৰু ৰিচিভ হৈ গ'ল, দিদিৰ কোচত হৈ আছে। তাৰপিছত মানুহজন ক'ৰবাত ওলাই গ'ল, ক'ত গ'ল জানো, কৈ থৈ যোৱা নাই। অকল খাওঁ। আৰু বজাৰো অকণমান কৰিবলগীয়া আছে, বজাৰ চজাৰ কৰি পেলাই ঘৰলৈ যামগৈ। আৰু ময়ো আমাৰ ব্লগটো লাইক কৰি দিব দেই। লাইক কৰিব ন? তাৰপিছত মই চেনেল এটা খুলিম, নিখিলছ ব্লগ। নিখিলছ কিচেন ব্লগছ। নীল দিম। মই সুধি দিম দেই। আৰু এইবোৰ কিনা পুৰি আছে। ফুচকা খাই বোলে ইয়াৰ পুৰি আছে। কিন্তু আৰু খাই গৈছে, হেঁপাহ নপলালে। এই মটৰ দুটা ওলাইছে বোলে মই। সেইটো কথা কৈ দিব লাগে নেকি হে? লাগে, চবে গম পাব লাগে। আৰু গাইছ কোৱা। আমি যে জুচ খাইছিলোঁ হা, ভাইটিয়ে আধা নেখালে। ভাইটিয়ে নাখালে আকৌ, ভাইটিয়ে সেইটো টেঙা পালে। আৰু এতিয়া মই মিঠা নাখাওঁ গাইছ, কিয় মই এতিয়া ফুচকা খাইছোঁ। তুমি টেঙা খাই মিঠা খালে যে বেমাৰ হয় নেকি? ঠিক আছে, আমাৰ ভিডিঅ'টো চাই থাকিবা আগলৈ।
আৰু মই এতিয়া দিদিলে পাণ লৈ আহিলোঁ। দিদিয়ে বোলে ফুচকা নাখায়, একো নাখালে, সেইটো কাৰণে পাণ লৈ আহিলোঁ। মানুহজন এইফালে চেভিং কৰিবলৈ গৈছিলে, মই এতিয়াহে দেখিছোঁ অলপ আগত। Burning in your eyes. You look at me, babe, I wanna catch on fire. হাই এভৰিৱান, আমি অলপ আগতে ঘৰ পালোহি আৰু এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি পেলাই মই এতিয়া কেইটা বাজিলে 8টা বাজিবলৈ হ'ল। মই এতিয়া ভাত বনাওঁগৈ আৰু অকণমান শাক পাচলি বজাৰ কৰিলোঁ। শাক পাচলি বজাৰ কৰা মই নিজে খালোঁ, মোবাইলটো গাড়ীতে থৈ গ'লোঁ। আৰু শাক পাচলিৰ যিটো দাম উঠিছে, অকণমান বেছিকৈ লৈ আহিম বুলি ভাবিছিলোঁ, আৰু যিটো দাম দেখিলোঁ সেইটো কাৰণে অকণমান কমকৈ লৈ আহিলোঁ। যেতিয়া কমিব তেতিয়া অকণমান সৰহকৈ আনিমগৈ আৰু এনেও বেছিকৈ আনিলে বেয়া হৈ যায়। আৰু এইখিনি হৈছে হাঁহ মাংস। মানুহজনে ডিউটি জেগাৰ পৰা আহোঁতে হাঁহ 2টা লৈ আহিছিলে, অকণমান কম দামত পোৱাৰ কাৰণে লৈ আহিছিলে। আৰু মই এতিয়া আজি হাঁহৰ মাংস বনাম, আপোনালোকক দেখুৱাম বাৰু, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। মাংসখিনি বনাবলৈ মই প্ৰথমে ডাঙৰ চাইজৰ পিঁয়াজ 2টা কাটি লৈছোঁ, আৰু আলু 3-4টামান কাটিছোঁ, আৰু বিলাহী ডাঙৰ চাইজৰ 1টা কাটিছোঁ, আৰু এইফালে গোটা মছলা জিৰা, ধনিয়া 1 চামুচ, জিৰা 1 চামুচ, ৰেড চিলি পাউডাৰ, গোটা মছলা আৰু শুকান জলকীয়া 2টা লৈছোঁ। আৰু এইফালে কেৰাহীত তেল অলপ লৈ লৈছোঁ। মাংস বনাবৰ কাৰণে অকণমান সৰহকৈ তেল লৈছোঁ, তেতিয়াহে মাংসটো খাবলৈ সোৱাদ হয়। আৰু তেলখিনি গৰম হৈ উঠাৰ পাছত তেজপাত 2 খিলা আৰু শুকান জলকীয়া 2টা দিছোঁ, আৰু এইখিনি ধুনীয়াকৈ এবাৰ লৰাই লৈছোঁ কালাৰটো হোৱালৈকে। তাৰপিছত মই পিঁয়াজ দি দিছোঁ, পিঁয়াজখিনিও ধুনীয়াকৈ এবাৰ লৰাই ল'ম। ভাজিছিলে কি তলত কি? তাৰপিছত মই আন্দাজমতে নিমখ আৰু হালধি দি দিছোঁ। একদম চিম্পুলকৈ বনাম আজি। চবেই বনাবলৈ জানেই, যদিও মই কেনেকৈ বনাইছোঁ সেইটোৱে দেখাম। ইমানকৈ মই হাঁহ মাংস নবনাওঁ, আগতে মাহঁতিয়ে বনাই বাৰু, আজিকালিহে বনাইছোঁ। আৰু প্লেটখনত থকা গোটেই মছলাখিনি দি দিছোঁ। আৰু মই ইমান ভালকৈ বনাব নাজানো, সেইটো কাৰণে কোনেও যাতে একো বেয়াকৈ নকয়, এনেই চিম্পুলকৈ বনাম। আৰু ধুনীয়াকৈ এবাৰ লৰাই লৈছোঁ। তাৰপিছত মই নহৰু আৰু আদাৰ পেষ্টটো অকণমান দি দিছোঁ, বাকী আৰু অকণমান আছে, এইখিনি পাছত দিম মই মাংসখিনিৰ ওপৰত। তাৰপিছত মই কাটি থোৱা মাংসখিনি গোটেইখিনি দি দিছোঁ। বেলেগকৈ আৰু এটা ভাজি বনাম বুলি ভাবিছিলোঁ, কিন্তু গোটেইখিনিয়ে দি পালোঁ, সেইটো কাৰণে দিয়েই দিলোঁ আৰু মাংসখিনিও ধুনীয়াকৈ এবাৰ লৰাই দিছোঁ, যাতে গোটেই মছলাখিনি মাংসৰ গাত লাগি যায়। সেইদৰে মই ধুনীয়াকৈ লৰাই মেলি ঢাকি দিম। আৰু ক'বলৈ গ'লে হাঁহ মাংসটো গেছত বনাই খাই যিমান ভাল লাগে, জুইত বনাই খাই তাতকৈ বহুত ভাল লাগে, বহুত টেষ্টি হয় খাবলৈ সঁচাকৈ। আৰু 5 মিনিটমান ঢাকাৰ পিছত ঢাকনখন উদঙাই মই এনেকৈ আকৌ এবাৰ ধুনীয়াকৈ লৰাই লৈছোঁ। তাৰপিছত মই আগতীয়াকৈ কাটি ৰখা আলু আৰু বিলাহীখিনি মাংসখিনি দি দিছোঁ। পিঁয়াজো 2-3 পিচমান থাকি গৈছিলে, সেইখিনিও মই দি দিছোঁ। এয়া চাওকচোন, মাংসখিনি গাৰ পৰা তেল এৰিবলৈ ষ্টাৰ্ট কৰিছে। আৰু 4টামান জলকীয়াও মই মাজতে দি দিছিলোঁ, সেইটো ভিডিঅ' কৰা নহ'লে আৰু। এবাৰ আকৌ ধুনীয়াকৈ লৰাই লৈছোঁ। তাৰপাছত মই অকণমান গৰম পানী এড কৰিছোঁ, যিহেতু মাংসত অকণমান গ্ৰেভি হ'লেহে খাই ভাল লাগে।
একেবাৰে লাষ্টত মই মাংসখিনি সিজাৰ পাছত ধনিয়া অকণমান দি দিছোঁ। ধনিয়াটো দিলে গোন্ধটো খুব ধুনীয়া আহে আৰু ধনিয়াখিনি দিয়াৰ পাছত মই আকৌ এবাৰ ধুনীয়াকৈ লৰাই দিছোঁ যাতে মাংসখিনিৰ গাত ধনিয়াৰ গোন্ধটো বিয়পি পৰে। তাৰপিছত মই অকণমান ৰেষ্ট কৰিবলৈ ঢাকোনখন লগাই 5 মিনিটমান ৰাখি দিলোঁ। এতিয়া অকল ছাৰ্ভ কৰিলেই হ'ব। আৰু আজিৰ খানাত আছে এনেকৈ ধুনীয়াকৈ মই সজাই দিছোঁ ভাতটো আৰু হাঁহ মাংস আছে আৰু ডেক'ৰেশ্যনৰ কাৰণে মই এপিচ নেমু আৰু এপিচ পিঁয়াজ লৈছোঁ আৰু 2টা জলকীয়া। আৰু আজিৰ খানাটো খাই সঁচাকৈ বিৰাট ভাল লাগিলে। আপোনালোকৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। যদি ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক আৰু কমেণ্টছ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত